সৰ্বপ্ৰথম মই আমাৰ আজিৰ যিটো পবিত্ৰ দিন 1797 চনৰ আজিৰ 23 জানুৱাৰী তাৰিখে আমাৰ এই ভাৰতবৰ্ষৰ সুপুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে যে জন্ম লাভ কৰিছিলে। নেতাজী সুভাষ চন্দ্ৰ বসুক জন্ম দিয়া জন্মদাতা মই মাতা পিতা যিসকল আছিলে তেখেতসকলৰ শৰণত মই ভৰি ধৰি মই শ্ৰদ্ধা প্ৰথমতে জ্ঞাপন কৰিছোঁ। ভাৰত স্বাধীনতা সংগ্ৰামৰ সবতকৈ ডাঙৰ নেতা আমাৰ মহানায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজিৰ আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অকল ভাৰতবৰ্ষ বুলি নহয়, পৃথিৱীৰ য'ত য'ত নেকি আমাৰ ভাৰত স্বাধীনতা সংগ্ৰামৰ লগত জড়িত থকা ৰাষ্ট্ৰ আছে সেইবিলাকতো আজি আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস উদযাপন কৰিছে। চিঠিলাটো আজি আমাৰ বেংগলী ফেডাৰেশ্যনৰ লগতে আমাৰ এই অঞ্চলৰ বাঙালী সম্প্ৰদায়ৰ যিবিলাক দল সংগঠন তেখেতসকলে একলগ লাগি আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস উদযাপন কৰিছে। এই জন্ম দিৱস উদযাপন কৰা আমাৰ এই অঞ্চলত বসবাস কৰা বেংগলী সম্প্ৰদায়, ৰাজবংশী সম্প্ৰদায়, আমাৰ মুছলিম সম্প্ৰদায়, বড়ো সম্প্ৰদায় সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ এই মহান নেতা জাতীয় নায়ক ভাৰত ৰাষ্ট্ৰৰ আমাৰ সবতকৈ ডাঙৰ গ্ৰেটেষ্ট হিৰো যাক আমি গ্ৰেটেষ্ট ফাইটাৰ বুলি আমি স্বীকৃতি দিওঁ, তেখেতক সন্মান জনাবৰ কাৰণে আজি এই আমাৰ জন্ম দিৱস উদযাপন কৰাত একেলগে চবেই অংশগ্ৰহণ কৰিছে। মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ আমাৰ আজি শলাগ ল'ব লগা বা ধন্যবাদ দিব লগা কথাটো হ'ল যে চিটেলা অঞ্চলৰ আমাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আমাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়া দেৱে নিজৰ টকা পইচা খৰচ কৰি পেলাই আমাৰ এই জাতীয় নায়ক সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তেখেতে আজি নিৰ্মাণ কৰি ইয়াত যে স্থাপন কৰাৰ গোটেইখিনি দায়িত্ব তেখেতৰ ফালৰ পৰা লৈ ল'লে। আৰু ইয়াত জাতীয় হিচাপে আমাৰ যিখিনি দায়িত্ব কৰ্তব্য দল সংগঠনবোৰে তেখেতক সহায় সহযোগিতা আগবঢ়ায়। সঁচাকৈ আজি ইয়াত আমাৰ চিটেলাৰ বজাৰৰ এই মজিয়াত যিটো আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল, ইয়াৰ কাৰণে দায়িত্ব লোৱা মই সুকুমাৰ দেৱনাথ ডাঙৰীয়াক অন্তৰৰ পৰা অশেষ ধন্যবাদ শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। তেখেতে আজি জীৱনত সবতকৈ পবিত্ৰ কাম আৰু ডাঙৰ কাম কৰিছে বুলি মই সেইটো ক'ব খোজোঁ। কিয়নো আজি সুভাষ চন্দ্ৰ বসু আমাৰ অকল ভাৰতীয় বা ভাৰত ৰাষ্ট্ৰখনত মাত্ৰ তেওঁ এজন মহান নেতা নাছিলে। তেওঁ গোটেই পৃথিৱীত যিসকলে আজি নিজৰ ক্ষমতা নিজৰ শক্তি প্ৰদৰ্শন কৰি পেলাই আন ৰাজ্যক দমন কৰিছে, শাসন কৰিছে, লুটপাট কৰিছে, এইবিলাক সাম্ৰাজ্যবাদী দখলদাৰী আমাৰ যিবিলাক শক্তি আছে, ৰাষ্ট্ৰ আছে, সেইবিলাকৰ পৰা নিজৰ আমাৰ মাতৃভূমিক স্বাধীন কৰিবৰ কাৰণে যিসকলে সংগ্ৰাম কৰিছে, আন্দোলন কৰিছে, এই সংগ্ৰামী আমাৰ ৰাষ্ট্ৰ বা ৰাইজৰ কাৰণে, জাতি জনগোষ্ঠীৰ কাৰণে নেতাজী সুভাষ চন্দ্ৰ বসু সবৰে নেতা, আমাৰ সবৰে আদৰ্শ। আৰু এই আদৰ্শবাদী নেতা সুভাষ চন্দ্ৰ বসুৰ কাৰণে আজি আমি গোটেই ভাৰতৰ মানুহবিলাকে গৌৰৱ কৰোঁ, গোটেই ভাৰতীয় নাগৰিকবিলাকে আমি গৌৰৱ কৰোঁ। সুভাষ চন্দ্ৰ বসু আমাৰ সাম্ৰাজ্যবাদী দখলদাৰী যিসকল শক্তি আছে, ৰাষ্ট্ৰ আছে, এইবিলাকৰ যুঁজ দিয়াৰ এজন প্ৰদৰ্শক, আমাৰ এটা মহান ৰোল মডেল। আজি সেই সময়ত ব্ৰিটিছে ভাৰত ৰাষ্ট্ৰখনক দখল কৰি পেলাই যিটো তেওঁলোকে অবৈধভাৱে শাসন কৰিছিলে, আমাৰ ওপৰত অত্যাচাৰ নিৰ্যাতন চলাইছিলে, ভাৰত ৰাষ্ট্ৰৰ সম্পদ লুটপাট কৰি পেলাই আমাক একেবাৰে ধ্বংস কৰিবৰ কাৰণে দীৰ্ঘকাল ইহঁতে যিটো শাসন কৰিছিলে তাৰ পৰা মুক্ত কৰিবৰ কাৰণে ভাৰত ৰাষ্ট্ৰখনক, ভাৰতীয় নাগৰিকসকলক তেখেতে যিটো সংগ্ৰামৰ পন্থা অৱলম্বন কৰিছিল, সেই সময়ৰ এই যিটো পন্থা নেতাজী বসু ডাঙৰীয়াই যিটো অৱলম্বন কৰিছিলে সেইটো এটা সঠিক ৰাস্তা, সঠিক পন্থা বুলি মই ক'ব খোজোঁ। কিয়নো ভাৰত যদিও স্বাধীনতা হ'ল, মহাত্মা গান্ধীৰ, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ বিভিন্নজনৰ আমাৰ মহান নেতা যিসকলে আমাৰ গণতান্ত্ৰিক অহিংসা নীতিৰে তেওঁলোকে
আন্দোলনটো কৰিছিলে স্বাধীনতা লাভ কৰিবৰ কাৰণে সেই সময়ত আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুও নিজৰ যিটো আমাৰ মানে পন্থা ব্ৰিটিছৰ লগত পাৰকা লৰাই মানে চিধা চিধিকে যুদ্ধ কৰাৰ যিটো এটা নীতি গ্ৰহণ কৰি পেলাই কাম কৰিছিলে সেই যুদ্ধৰ দ্বাৰা দি ব্ৰিটিছক যথেষ্ট ক্ষতি কৰিব পৰাকৈ ভয় দেখুৱাব পৰাকৈ তেখেতে এটা মানে হেৰি কৰিব পাৰিছিলে নিজৰ শক্তিটো প্ৰদৰ্শন কৰিব পাৰিছিলে ভাৰত স্বাধীনতা হোৱাৰ পাছত 1956 চনত তেতিয়া তদানীন্তন ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী মানে কি কয় ক্লিমেণ্ট এটলি তেওঁ যেতিয়া কলকাতাত আহিছিলে আমাৰ এনেকৈ ৰাজভৱনত যেতিয়া তেওঁ আছিলে সেই সময়ত আমাৰ বেংগলৰ মানে কি কয় গভৰ্ণৰ ফণীভূষণ চক্ৰৱৰ্তী তেখেতে তেতিয়া প্ৰশ্ন কৰিছিলে যে আমাৰ দ্বিতীয় বিশ্বযুদ্ধ যিহেতু শেষ হৈ গ'ল 1945 চনত মানে বিশ্বযুদ্ধ শেষ হৈছিল আৰু শেষ হোৱাৰ পাছত জাপানীজ মানে সন্মিলিত বাহিনী আমাৰ জাৰ্মান তেখেতসকলে চাৰেণ্ডাৰ হ'ব লগা হৈছিল ক'বলৈ গ'লে আমাৰ সন্মিলিত শক্তি ব্ৰিটিছৰ নেতৃত্ব যিটো আছিল তেওঁলোকে বিজয় হৈ গ'ল আৰু সেই বিজয় সাব্যস্ত কৰাৰ পাছত ভাৰত ৰাষ্ট্ৰখনত তেখেতসকলে শান্তিপূৰ্ণভাৱে শাসন কৰিবৰ কাৰণে য'ত সুবিধা পালে তৎসত্ত্বেও আপোনাসকলে আজি 1947 চনৰ 15 আগষ্টত কিয় স্বাধীনতা দি পেলাই ভাৰত ৰাষ্ট্ৰখনৰ পৰা কিয় হ'ল সেই প্ৰশ্নটো যেতিয়া কৰিছিল গান্ধীৰ কাৰণে না সুভাষ বসুৰ কাৰণে আপোনাসকলে ভাৰত ত্যাগ কৰিব লগা হ'ল বুলি যেতিয়া প্ৰশ্ন কৰিছিল ক্লিমেণ্ট এটলি ভাৰতৰ ব্ৰিটিছৰ সেই সময়ত তদানীন্তন ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী কৈছিলে যে মই আজি আপোনাক স্পষ্টভাৱে কওঁ যে ভাৰত ৰাষ্ট্ৰখন আমি ত্যাগ কৰিছোঁ জিলা বজাৰত বেংগলী কালচাৰেল ক্লাবৰ তৰফৰ পৰা যি বনাইছে ৰিচিপশ্যন কমিটি আৰু আমাৰ কালচাৰেল ক্লাবৰ তৰফৰ পৰা যি আজি চিঠিলাত মানে বিশ্বকৰ্মা সুভাষ চন্দ্ৰ বসু যি মূৰ্তি উন্মোচন কৰিছে সেই মূৰ্তি উন্মোচন কৰাক লৈ আমি বিৰাট গৌৰৱান্বিত আমি ধন্য আমি সকলো অসম তথা ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাম এইটোৱে যে আমাৰ এই চিঠিলা এখন পিছপৰা অঞ্চল এই অঞ্চলত যে আমাৰ এই মানে বন্ধুসকলে ইমান কষ্ট কৰি ইয়াত 17 ফুট যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি মানে বনালে তাৰ কাৰণে সকলোকে আমাৰ এই মূৰ্তি চাবলৈ আমি সকলোকে আহ্বান জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু যে আমাৰ এই ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ যে প্ৰথম বীৰ তেওঁ যে ফ্ৰীডম ফাইটাৰ আজি মানে এই বস্তুটো আমাৰ এই অঞ্চলৰ মানুহে যিসকল মানুহ মানে ইমান দিন বুজি পোৱা নাই সেইসকল মানুহে আজি বুজি পাব বা অলৰেডি বুজি পাইছে গতিকে আমি এই বিষয়ে আৰু আমি বিশেষ ক'বলৈ একো নাই গতিকে আমি আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে আমাৰ যে আজি সন্ধিয়া 7 বজাৰ পৰা আমাৰ যে কালচাৰেল প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামতো যাতে সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে সকলোলৈ আমি আহ্বান জনাইছোঁ